দেহিতি বাখৰ তিনিটি আখৰ মৰম নামৰে সলনি কৰিবলে মন তোৰে লগতে দেহিতি বাখৰ নেলাগে ভাগৰ তোক ভাবিলে মই হলো যেন পাগলী ৰাধা তোৰ কাৰণে যৌৱন শাওনৰে বেলিটো চুকাই ইমান নীলাকাশ দাক লগত গীত গোৱাৰ ইচ্ছা আছে আৰু লগতে জুবিন দাক এবাৰ লগ পোৱাৰ তেখেতৰ এবাৰ সান্নিধ্য পোৱাৰ মোৰ খুব ইচ্ছা কিছু এনেকুৱাও লোক আছে এখন পৃথিৱীত যিসকলে আমাৰ দৰে বিশেষভাৱে সক্ষমসকলক দুৰ্বল বুলি ভাবি আহিছে গতিকে আমাৰ দৰে মানুহ বা মই যে কেতিয়াও দুৰ্বল নহয় সেই কথাটো মই প্ৰমাণ কৰিব নমস্কাৰ কি খবৰ আপোনালোকৰ পুনৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো কিছু ব্যতিক্ৰম হ'বলৈ গৈ আছে আৰু মই গৈ আছোঁ গহপুৰৰ এগৰাকী কণ্ঠশিল্পীক আপোনালোকৰ লগত চিনাকি কৰাই দিবলৈ তেখেতৰ নাম হৈছে সুনিতা দাস আৰু তেখেতৰ যি কণ্ঠ সেই কণ্ঠই আপোনালোক সকলোকে মোহিব আৰু গুৰুত্বপূৰ্ণ বিষয়টো হৈছে তেখেত হৈছে শাৰীৰিকভাৱে সক্ষম তেখেত সৰুৰ পৰাই তেখেতে চকুৰে নেদেখে আৰু তেখেতৰ যি কণ্ঠ সেয়া আপোনালোকক মোহিব আৰু ব'লক দেৰি নকৰোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ৰাস্তাটো দেখিছে একদম বেয়া ৰাস্তা আৰু আমি গৈ আছোঁ এতিয়া সুনিতা দাসৰ ঘৰলৈ আৰু যিজনী ছোৱালীৰ কণ্ঠই আপোনাকো মোহিব আৰু সুনিতা দাসৰ ঘৰ নাপাওঁতেনে এভাগ দৌল পায় ধন্দি দৌল বুলি আৰু আহোম ৰজাৰ দিনৰে এভাগ দৌল এয়া চাওক এইটো হৈছে সুনিতা দাসৰ ঘৰলৈ যোৱা ৰাস্তা আৰু এইটোৱে হৈছে সুনিতা দাসৰ বাসগৃহ মই পৰিৱেশ দেখুৱাইছোঁ আৰু আমি পোনে পোনে সুনিতা দাসৰ লগত কথাটো চেষ্টা কৰিম মোৰ লগত যিহেতু সুনিতা দাস আছে সুনিতা কি খবৰ খবৰ ভাল তুমি গম পাইছা তুমি এবাৰ মেট্ৰিক পৰীক্ষা দিছিলা আৰু শিক্ষাৰ্থীৰে পাছ কৰিছা প্ৰথমতে তোমাক অভিনন্দন জ্ঞাপন কৰিছোঁ ধন্যবাদ পাৰ্চেণ্টেজ কিমান হ'ল মোৰ পাৰ্চেণ্টেজ 56 এতিয়া ক'ত পঢ়িছা এতিয়া মই ছয়দুৱাৰ মহাবিদ্যালয় গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয়ত মই এডমিশ্যন হৈছে মোৰ হয় আৰু এয়াই হৈছে সুনিতা দাস বিশেষভাৱে সক্ষম এগৰাকী যুৱতী আৰু সুনিতাৰ বিশেষত্ব এয়াই যে তেখেতে অতি সুন্দৰ গান গায় তেখেতৰ কণ্ঠ অতি সুন্দৰ মই সুনিতা তোমাৰ পৰা কথা পাতিম কিছু পুনৰ এটা যদি আমি গীত শুনো ভাল হ'ব কি গাবা মই এইবছৰ এটি মোক খুব ভাল লাগে গীতটি সুবাসনা দত্তৰ মই সেই গীতটি গাইছোঁ ঠিক আছে দেহিতি বাখৰ তিনিটি আখৰ মৰম নামৰে সলনি কৰিবলে মন তোৰে লগতে দেহিতি বাখৰ নেলাগে ভাগৰ তোক ভাবিলে মই হলো যেন পাগলী ৰাধা তোৰ কাৰণে যৌৱন শাওনৰে বেলিটো চুকাই ইমান তোক ভাবি ভাবি কোমল 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 দেহতি পৰে টান এশ এটা ঢেঁকীয়ে যেন বুকুত খুন্দে ধান এশ এটা ঢেঁকীয়ে যেন বুকুত খুন্দে ধান হিয়া জান তোৰে নাম লৈ থাকো মই অবিৰাম বুজাই কোৱা টান তোক বুজাই কোৱা টান মোৰে জান হিয়া জান তোক পালে মই এৰি যাম ঘৰ পৰিয়াল মোৰ ঘৰ পৰিয়াল যৌৱন শাওনৰে বেলিটো চুকাই ইমান তোক ভাবি ভাবি কোমল 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 দেহতি পৰে টান এশ এটা ঢেঁকীয়ে যেন বুকুত খুন্দে ধান অতি সুন্দৰ কণ্ঠ তোমাৰ আৰু এয়া আছে সুনিতা দাস আৰু অসমৰ বিভিন্ন মঞ্চত তেখেতে গীত পৰিৱেশন কৰে বহুতে চিনি পায় সুনিতা দাসক আৰু সুনিতা তুমি গীত কেতিয়াৰ পৰা গাইছা মই গীত সৰুৰ পৰাই মই গীত গাই ভাল পাওঁ আৰু যেতিয়াৰ পৰা মই আমাৰ জুবিন দা বা বৰ্ণালী কলিতা বাইদেউ তেখেতসকলৰ মই গীত যেতিয়াৰ পৰা শুনিছোঁ তেতিয়াৰ পৰাই মই ভাবি লৈছিলোঁ যে মই জীৱনত এগৰাকী নিষ্ঠাৱান শিল্পী হ'ম মই তেতিয়াৰ পৰাই মোৰ লক্ষ্য এটাই মই গীত গাই খুব ভাল পাইছিলোঁ মানে আৰু গীতৰ যোগেৰে মই গানৰ যোগেৰে ৰাইজৰ মাজত মই আগবাঢ়ি যাব খুজিছিলোঁ সুনিতা দাসৰ প্ৰিয় শিল্পী কোন মোৰ প্ৰিয় শিল্পী আচলতে সকলো শিল্পী মোৰ খুবেই প্ৰিয় বিশেষকৈ আমাৰ জুবিন দাৰ কথা ক'ব লাগিব জুবিন দাকতো সকলোৱে ভাল পায় আৰু লগতে মই ভাল পাওঁ আৰু তেখেতসকলৰ জুবিন দা
বৰ্ণালী কলিতা বাইদেউ আৰু সুবাসনা দত্ত বাইদেউ তেখেতসকলৰ পৰাই মই আচলতে তেখেতসকলৰ যেতিয়াৰ পৰা মই গান শুনিছোঁ তেতিয়াৰ পৰা মই আচলতে গীত গাবলৈ লৈছোঁ। হয়, জুবিন দা তুমি কৈছা এজন প্ৰিয় শিল্পী তোমাৰ, যদি জুবিন দাৰ এটা গীত কোৱা কি ক'বা? নিশ্চয় এটি গীত গাইছোঁ, গানে কি আনে চিনেমাখনৰ এটি গীত গাইছোঁ মই। ঠিক আছে। সপোনে তিয়া জানা দাস বছৰীয়া কণ্ঠ আপোনালোকে নিশ্চয় শুনিছে, অতি সুন্দৰ কণ্ঠ। সুনিতা, মই তোমাক এটা কথা সুধিব বিচাৰিছো, ডাঙৰ ডাঙৰ শিল্পীৰ লগত কেতিয়াবা গান গোৱাৰ ইচ্ছা আছে নাই? হয় আছে। কাৰ লগত আছে? মোৰ নীল আকাশ দাক লগত গীত গোৱাৰ ইচ্ছা আছে, আৰু লগতে জুবিন দাক এবাৰ লগ পোৱাৰ, তেখেতৰ এবাৰ সান্নিধ্য পোৱাৰ মোৰ খুব ইচ্ছা আছে। নিশ্চয়, আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। আচলতে এইবিলাক ভিডিঅ' শ্বেয়াৰ কৰাৰ আচলতে প্ৰয়োজন আছে, এনে শিল্পীৰ আচলতে ভিডিঅ' শ্বেয়াৰ কৰাৰ প্ৰয়োজন আছে। সুনিতা দাসৰ যদি ভিডিঅ'টো শ্বেয়াৰ কৰে, যদি কেনেবাকৈ জুবিন দা বা নীল আকাশ দাই যদি ভিডিঅ'টো পায়, নিশ্চয় সুনিতা দাসক মাতিব। আৰু তোমাৰ ঘৰুৱা অৱস্থা ইমান ভাল নহয়, আমি দেখিছো আহি পেলাই ঘৰলৈ। কেতিয়াবা পঢ়াৰ ক্ষেত্ৰত বা সংগীতৰ যাত্ৰাত কেতিয়াবা অসুবিধাৰ সৃষ্টি হয় নেকি? অসুবিধা বহুতেই হয় আচলতে। সৰুৰ পৰা মা দেউতাই খুব কষ্ট কৰে, আৰু মই খুব সংগ্ৰাম কৰি জীৱনত আগবাঢ়িব লগা হৈছে পঢ়া শুনাৰ ক্ষেত্ৰত। আচলতে আৰ্থিক অৱস্থা যিহেতু ইমান ভাল নহয়, আৰ্থিকভাৱে বহুত আমি দুৰ্বল, আচলতে পিছপৰা, গতিকে সেইবাবে অলপ অসুবিধা হয়, কিন্তু সেইখিনিৰ মাজেৰে সংগ্ৰাম কৰি মই আগুৱাই যাব খোজোঁ। হয় হয়, আৰু মই এটা কথা ক'ব বিচাৰিছোঁ, তোমাক সুধিব বিচাৰিছোঁ, চকুৰে তুমি সৰুৰ পৰা নেদেখা নে কি? মই আচলতে মই জন্মান্ধ। হয় হয়, আৰু এয়া হৈছে গহপুৰৰ ধনদিৰ সুনিতা দাস, আৰু তেখেতৰ কণ্ঠ আপোনালোকে শুনিছে নিশ্চয়, অতি সুন্দৰ কণ্ঠ। আৰু অসমৰ প্ৰায়বিলাক বিহু মঞ্চত তেখেতক মাতে, আৰু তেখেতে ইয়াতে গান পৰিৱেশন কৰে। আৰু সুনিতা দাস, মই তোমাৰ শেষত এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ, আৰু কাৰ গীত বেছি ভাল লাগে? আৰু যেনে ধৰক আমাৰ পুৰণি শিল্পীসকল জয়ন্ত হাজৰিকা, ভূপেন হাজৰিকা দেৱ আৰু অনিমা চৌধুৰী, তেখেতসকলৰ গীত। অনিমা চৌধুৰী বাইদেউৰ যদি এটা গীত গোৱা। হয় নিশ্চয়। দিখনৈৰ পাৰৰে কহুৱাইবি নাই, নাই আজি সেই দিন নাই, আজলি অসমীৰ সকলো হৰিলে এদেউ দুদেউ চেগ পাই, দিখনৈৰ পাৰৰে কাৰেং ঘৰ আছে, নিপালি দি শুই, ৰংঘৰ কেহেৰাজ বতা, জেৰেঙা পথাৰত জয়াৰে উচুপনি, গদা পানীৰ গলকতা, শৰাই ঘাটতে মোমাই টোপনিয়াই, লাচিতৰ ঘাম নাই, দিখনৈৰ পাৰৰে। অতি সুন্দৰ। আৰু সুনিতা দাস, তোমাৰ ভৱিষ্যত পৰিকল্পনা কি? মোৰ ভৱিষ্যত পৰিকল্পনা আচলতে মোৰ সপোন আছে, প্ৰথমে এগৰাকী সুনাগৰিক, আচলতে ভাল ছোৱালী হিচাপে সমাজত মই মোৰ প্ৰতিষ্ঠা হোৱাৰ সপোন আছে। আৰু এটা মোৰ সপোন আছে, মই সৰুৰ পৰা শুনি আহিছোঁ, বুজি আহিছোঁ, আমাৰ দৰে বিশেষভাৱে সক্ষম লোকসকল কিছু কিছু ক্ষেত্ৰত হয়তো অৱহেলিত হৈ আহিছে, আৰু কিছু এনেকুৱাও লোক আছে এখন পৃথিৱীত যিসকলে আমাৰ দৰে বিশেষভাৱে সক্ষমসকলক দুৰ্বল বুলি ভাবি আহিছে। গতিকে আমাৰ দৰে মানুহ বা মই যে কেতিয়াও দুৰ্বল নহয়, সেই কথাটো মই প্ৰমাণ কৰিব খুজিছোঁ। নিশ্চয় অতি গুৰুত্বপূৰ্ণ। এওঁলোকৰ দৰে যি শাৰীৰিকভাৱে কিছু সক্ষম, তেওঁলোকক যে কোনো গুণে কম নহয়, কোনো গুণে সমাজত যাতে তেওঁলোক দুৰ্বল নহয়, তেওঁ সেইটো প্ৰতিষ্ঠা কৰিব বিচাৰিছে। আৰু আমি আজি কথা পাতিব চেষ্টা কৰিলোঁ গহপুৰৰ ধনদিৰ সুনিতা দাসৰ লগত, আৰু তেখেতৰ যি কণ্ঠ, সেই কণ্ঠই আপোনাক নিশ্চয় মোহিছে, আৰু আমাৰ দৰে বহুতৰে তেখেত প্ৰিয় কণ্ঠশিল্পী। আৰু তেখেতে ইতিমধ্যে উল্লেখ কৰিছে তেখেতৰ এটা ইচ্ছা আছে জুবিন গাৰ্গ বা নীল আকাশৰ লগত গীত পৰিৱেশন কৰা, আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে নীল আকাশ বা জুবিন দাই এওঁৰ যিটো ভিডিঅ' তেওঁ পায়, আৰু যিকোনো এটা মঞ্চত যাতে এই সুবিধা তেওঁক প্ৰদান কৰে। আৰু লগে লগে মই ভিডিঅ'টো সামৰিছোঁ, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক, লাইক কৰক, কমেণ্ট কৰক। ধন্যবাদ।